Hi friends, আজি মোৰ লগৰ ভাইটি এটাৰ বাবকৰ বিয়া। আজি বিয়া দিনত আমি আজি উপস্থিত হৈছোঁহি বলিঙত সাপলি বৰনামঘৰত ওচৰত মোৰ ভাইটি কুমলি তামুলী আজি বায়েকৰ বিয়া আৰু যিহেতু মোৰ বা হৈছে আজি বাৰ শুভ দিনত আমি আজি উপস্থিত হৈছোঁ সকলোৱে। আমি দেখুৱাম বাৰু বিয়া ঘৰৰ পৰিস্থিতি সকলোকে। ধন্যবাদ দেখিছোঁ ভালনে? বঢ়িয়া বঢ়িয়া বিয়া খাই আছোঁ দেই। আজি বিয়া ঘৰত আমি উপস্থিত হৈছোঁ, সকলোকে দেখুৱাম বিয়া ঘৰ সকলো অতিথিক। বহুদিনৰ পৰত আকৌ লাইভ আহিলোঁ। যিহেতু লাইভ হোৱাৰ আজি এটাই কাৰণ, যিহেতু মোৰ হ'লোৱে অলপ আগতে মোৰ বাইদেউ মোৰ লগৰ ভাইটি ভাগৰ বায়েকৰ আজি বিয়া ঘৰত আমি উপস্থিত হৈছোঁ। বিয়া ঘৰৰ পৰিস্থিতি আপোনালোকক দেখাইছোঁ। হাই বৰাক নহয় টিংকু দাস কইনা দেখুৱাওকচোন। ঠিক আছে, আমি কইনাক দেখুৱাবলৈ গৈ আছোঁ বাৰু, দেখুৱাম বিয়া। এইপিনে দেখিছে বিয়া ঘৰত সকলোকে আপোনালোকে। অতিথি আহিছে বিয়া ঘৰৰ সকলো, আলহী আহিছে। এইপিনে কইনাক ককায়েকক দেখুৱাইছোঁ, হাই বুলি কওক। লাইভ দি আছোঁ মানে। আমি যাম বাৰু ভিতৰলৈ, কইনাক দেখুৱাম। গৈ আছোঁ, আকৌ লগ পাম। আমি পোনে লাইভলৈ আহি আছোঁ দেই, দেখুৱাইছোঁ কইনাক দেখুৱাই আছোঁ। দেখিছোঁ কইনা দেখুৱাচোন। অ' বা কইনা কোনফালে গ'ল বাৰু? কইনা অঁ অ' বা এইপিনে মই দেখিছোঁ। মই কি লাইভ দি আছোঁ মানে, কইনা চাওঁ বুলি কৈছে। হাই বুলি কওঁ মোৰ ফ্ৰেণ্ডবিলাকে। এতিয়া মোৰ বা সকলোৱে দেখিছে। বা যিহেতু আজি বাৰ বিয়া দিনত মই উপস্থিত হৈছোঁহি। অলপ পাছতে মৰিগাঁৱলৈ বাক ভিনদেউ আহি আছে। ভিনদেউ বাক অলপ পাছতে বাক আমি উলিয়াই দিম। যিহেতু আশা কৰোঁ থাকক, সংসাৰখন যাতে ভালে যাওক, হয় নাই? ঠিক আছে, আকৌ অলপ পাছত দেখুৱাইছোঁ। এইপিনে মোৰ বা মাকক দেখুৱাইছোঁ। কইনাৰ মাক হৈছে এয়া। হাই বুলি কওক। আজি বিয়াৰ দিনত মই দেখুৱাবলৈ পাইছোঁ। দেখিছেন লাইভত, মানে চবেই চাই আছে দেই। ঠিক আছে, বিয়া শুভেচ্ছা দি দিয়ক চবলৈকে। বিয়া শুভেচ্ছা থাকিল বুলি। বিয়া শুভেচ্ছা থাকিল। ঠিক আছে। অঁ মাহী ভাল? অঁ এই মজা। ঠিক আছে, আছোঁ ঠিক আছে। ৰাজীৱ এইপিনে আমাৰ ককাইকো দেখুৱাইছোঁ, ছোৱালী হেৰি নহয় হাই বুলি কওক। ঠিক আছে, দেখুৱাম নতুন বোৱাৰী। এইপিনে আপুনি হেৰি কইনা কি হয়? এটা মোৰ বৌক দেখুৱাইছোঁ দেই সকলোৱে। এইপিনে এই কইনা বৌ এয়া চব সকলোৱে দেখুৱাই দিছোঁ। মোৰ দাদা ভাগৰ বৌ হৈছে দেই, সকলোকে দেখুৱাই দিছোঁ। কইনাক দেখুৱাম বাৰু অলপ পাছত। এটা নতুন বোৱাৰী দেখিছে, দেখুৱাইছোঁ। এয়া নতুন বোৱাৰী দেখুৱাইছোঁ দেই, চাই লওঁ। হেল্ল' ৰ'বা দেই, অলপ পাছত ফোন কৰি আছোঁ তোমালৈ। ঠিক আছে, আপোনালোকক বিয়া ঘৰৰ সকলোকে পৰিস্থিতি দেখুৱালৈ। এইবাৰ আমাৰ বিয়াৰ কোনে কেনেকৈ কি ধৰণে খাইছে মই দেখুৱাবলৈ গৈছোঁ। ভালে সকলোৱে খাই আছে। লাইভ এটা দিছোঁ। গাৰ্লফ্ৰেণ্ড নে কি? নহয় লাইভ দি আছোঁ। আমাৰ বিয়া ঘৰত সকলোৱে খোৱাত ব্যস্ত হৈছে। ভাইটি এটা লাগি আছোঁ। ঠিক আছে, ভাল লাগিলে লাইভ আহিলোঁ আজি ফাৰ্ষ্ট। আকৌ আহিম আপোনালোকৰ অলপ পাছতে। লাইভটো এইবিলাক
কৰিম অ'হ ফ্ৰেণ্ডছ নীলিমে একেলগে আছো দেই আমি কেইটা এইটো নীলিম আহিম আকৌ অলপ পাছত আহিম লাইভ দেই অকণমান এইটো গৰম হৈ গৈছে ইঞ্জিনটো দেই একদম মনোৰঞ্জন আমাক এইটো ঢোল বজাই ভাইটিটো দেই হাই